গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া অহা 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে ৰাজ্যৰ শিক্ষা বিভাগক বছৰেকীয়া পৰীক্ষাকে ধৰি সকলো পৰীক্ষা অহা 15 ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে। আয়োগে যোৱাকালি এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। এই সম্পৰ্কত আয়োগে বিজ্ঞপ্তিটোত কয় যে শিক্ষা বিভাগকে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা মৰ্মে আয়োগে অসম চৰকাৰৰ শিক্ষা বিভাগক ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ হ'বলগীয়া পৰীক্ষাসমূহ অহা 15 ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল'বলৈ ইতিমধ্যে অনুৰোধ জনাইছে। ভাৰতীয় গণতন্ত্ৰৰ তৃণমূল পৰ্যায়ৰ অনুষ্ঠান পঞ্চায়তসমূহৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থতে এই বিষয়ত সমূহ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা আয়োগে সহযোগিতা বিচাৰিছে। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মানৱ জীৱনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বটনটো দবাই দিব।